ঘৰতে মুড়ি লাডু তৈয়াৰ কৰক গুৰ মিহলাই। এখন কেৰাহীত প্ৰথমতে মই অকণমান পানী লৈছোঁ আৰু তাতে কাটি এনেকৈ সৰু সৰুকৈ গুৰখিনি চকলিয়াই দিছোঁ বা গুড়া কৰি দিছোঁ। দিয়াৰ পিছত এখন হেতাৰে এনেকৈ লৰাই আছোঁ। এনেকৈ লৰাই থাকিব। লৰাই এনেকৈ যেতিয়া ফেন ওলাব আৰু গুৰখিনি এনেকৈ আঠা হ'বলৈ আৰম্ভ কৰিব, সিমান সময়লৈকে আপুনি এনেকৈ লৰাই থাকিব। এনেকৈ আপুনি ঘৰতে বনাই খুব ভাল লাগিব আৰু সৰু ল'ৰা ছোৱালীৰ খুব প্ৰিয় লাডু, মুড়ি লাডু। এনেই মুড়ি খাবলৈ বেয়া পালেও গুড়ৰ লগত এনেকৈ বনাই দিলে খাই ভাল পায়। এয়া চাওকচোন, এনেকৈ আঠা হ'বলৈ আৰম্ভ কৰিছে। এয়া এতিয়া এনেকৈ আঠা হ'লত তাতে মই মুড়িখিনি দি দিলোঁ। এনেকৈ মুড়িখিনি দি পেলাই গোটেইখিনি মুড়ি দি দিলোঁ। এনেকৈ এখন হেতাৰে এনেকৈ লৰাই থাকিব যাতে গুৰখিনি মুড়িখিনিত সম্পূৰ্ণভাৱে লাগি যায়। এনেকৈ লৰাই থাকিব। এয়া চাওকচোন, চবফালে লাগি গৈছে। বহুত কম সময়তে হোৱা এটা সুস্বাদু লাডু। আপুনি ৰাতিপুৱা বা সন্ধিয়া চাহৰ লগত যিকোনো সময়তে আপুনি এইটো পৰিৱেশন কৰিব পাৰে, খাই ভাল লাগে। মই অকণমান ডাঙৰকৈ কৰিছোঁ। এনেকৈ হৈ যোৱাৰ পাছত মই এনেকৈ গেছটো অফ কৰি পেলাই এনেকৈ লাডু বনাই আছোঁ। এনেকৈ লাডু বনাই আছোঁ চব। এয়া ঠাণ্ডা হ'বলৈ নিদিব। ঠাণ্ডা হ'লে আপোনাৰ লাডু নহ'ব, বৰ কষ্ট হয় লাডু বনাবলৈ। যিমান পাৰে সোনকালে আপোনালোকে লাডুখিনি বনাবলৈ চেষ্টা কৰিব। এনেকৈ বনাই থাকিব, হেঁচি বনাব। এয়া মই বহুত বেছি বনোৱা নাই, 5-6টামান লাডু হোৱাকৈ এনেকৈ বনাইছোঁ। এয়া বেছি টাইম নালাগে, বৰ কম সময়তে হৈ যায়। সেইকাৰণে আপোনালোকে বনাই খাব পাৰে। এয়া চাওকচোন, লাডু কি ধুনীয়া ধুনীয়া লাডু হৈছে। এয়া মোৰ প্ৰায় লাডু বনোৱা প্ৰায় সম্পূৰ্ণ হওঁ। এয়া সম্পূৰ্ণ হৈ গ'ল। এয়া 6টা-7টা এনেকৈ লাডু হৈছে। অকণমান ডাঙৰকৈ বনাইছোঁ মই। এয়া চব সুন্দৰভাৱে এনেকৈ আঁট খাই গৈছে। আপোনালোকেও বনাই খাব, ভাল লাগিব। ভিডিঅ'টো পাৰিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।